মাঘী পূৰ্ণিমা বুলি আমি ক'ত আহিছিলোঁ? চক্ৰেশ্বৰ মন্দিৰ। ইমান ধুনীয়া মন্দিৰ ন, মানে গুৱাহাটীৰ মাজমজিয়া কেনেকুৱা মন্দিৰ আছে বুলি কোনে গমেই নাপায় ন, বহুত কম মানুহে জানে, কিন্তু ধুনীয়া ন পৰিৱেশটো, ভাল লাগিছে, একদম শান্তিপ্ৰিয়, একদম শান্তিপ্ৰিয়। বিষ্ণু মন্দিৰ, চক্ৰেশ্বৰ মন্দিৰ, বিষ্ণু কৃষ্ণ সেয়ে মানে চব অৱতাৰ বেলেগ বেলেগ। ভগৱানে হ'লেই বাৰিষাত যে একদম পানী ডুবু ডুবু হৈ থাকে, কিন্তু কেতিয়াও নুডুবে। আৰু মা লক্ষ্মী। কেনে লাগিল মন্দিৰত আহি? ভাল লাগিছে ন? বহুত শান্তিপ্ৰিয় পৰিৱেশ ন। এইজন হৈছে কি পৰশুৰাম।